হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? খবৰ ভাল নহয় জানতে? মোৰ খবৰ বহুতে ভাল, কাৰণ আহিছোঁ আজি মই শুক্লেশ্বৰ মন্দিৰলৈ। শাওণ মাহৰ লাষ্টটো সোমবাৰ বুলি শুক্লেশ্বৰ মন্দিৰলৈ আহিলোঁ। আহিয়ে দেখা পালোঁ পাৰ চৰাইকেইটা ইমান ধুনীয়াকৈ চাউলখিনি খাই আছে, ভাল লাগি গ'ল নহয় জানতে। এই শুক্লেশ্বৰ মন্দিৰলৈ কোনে কোনে আহিছে বাৰু জনাবলৈ নাপাহৰিব, কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুতেই ভাল লাগে। এতিয়া বৰ্তমান মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। চবে প্ৰে কৰিব যাতে চবৰে মনৰ আশাবোৰ পূৰণ হয়, লগতে ময়ো প্ৰে কৰিম। এতিয়া সোমাই আহি কিনে এটা ঘটি লৈ মানে কলহ এটা লৈ পানী লৈ ফুলখিনি বাৰু তলৰ পৰা লৈ আহিছিলোঁ আৰু চাকি ধূপ জ্বলাই এখুজি দুখুজিকৈ মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি কিনে দেখা পালোঁ ইমান ভিৰ, কিন্তু তথাপিতো আহিছোঁ, এতিয়া সোমাবই লাগিব, প্ৰে কৰিবই লাগিব। ভিতৰলৈ সোমাই আহিলোঁ, সোমাই কিনে পূজা ওজা কৰিলোঁ, কৰি লৈ কিনে ফটো ভিডিঅ' উঠিলোঁ। যিহেতু ফটো ভিডিঅ' বহুতখিনি জৰুৰী মানে আজিৰ দিনত। মোৰ কিন্তু শুক্লেশ্বৰ মন্দিৰ আহি কিনে বহুত মনটো শান্তি লাগি গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'।